ওই হিরো তোমার চেহারা চায়ে গম পাইছো তুমি গাঁৱৰ পিনে যাবা আহা উঠা মোৰ পিলপিলিত এচি তো নাই কিন্তু হাৱা ফ্ৰীতে খাব পাৰিবা দাদা আপোনাৰ এই ভিআইপি ৰাইডাৰখনে ৰাংঢালিগাঁৱলৈ যাবনে যাব যাব মাত্ৰ 30 টকাতে যাব আৰু লগতে মাসাজ ফুল বডি ভাইব্ৰেচন থেৰাপি আৰু মিউজিকো ফ্ৰী পাব পলমটো নকৰে ভাইটি ৰাজধানী এক্সপ্ৰেছ লেট হ'ব পাৰে কিন্তু মোৰ এই এক্সপ্ৰেছখন একদম টাইম টু টাইম চলে তুমি বহি লোৱা এইপিনে মই ষ্টাৰ্ট দিওঁ ঠিক আছে ৰবচোন ইখন ৰাংঢালিগাঁৱলৈ যাবনে যাব যাব আপুনি একদম ৰাইট ৰিস্কাখনে ধৰিছে বহি লওক तुझे देखा तो ये जाना सनम प्यार होता है दीवाना सनम अब यहाँ से कहाँ जाए हम तेरे बाहों में मर जाए हम দুয়োজনে অকণমান কথা বতৰা পাতা ডেকা ল'ৰা গাভৰু ছোৱালী বিদ্যা শপত কৈছো মই এখনো শুনো দাদা অকণ মনত থাকিবনে নামি দিম অ খুৰা ঘৰটো কোনটো চকত আছিল চি হয় নেকি মই চাগে এৰি আহিলোঁ দাদা দাদা ৰখাবচোন দাদা ইয়াতে ৰখাই দিয়ক বাইদেউ কেনেকুৱা লাগিছে ফিডবেকটো দিব আকৌ আহি থাকিব মোৰ সাফাৰী আৰু কেতিয়াও নাহো আপোনাৰ সাফাৰীত তাতকে ভাল মই খুচকাৰি আহিম হে ভগৱান মইতো মানুহক অকণমান হহুৱাব চেষ্টা কৰোঁ আৰু মানুহে মোক আৰে মোৰ বেগটো কেতিয়াৰ পৰা বিউটি পাৰ্লাৰ গ'ল মৰমী শৰ্মা শিট এইটো মোৰ বেগ নহয় মানে আহোঁতে মোৰ বেগটো ই ৰিক্সাত এক্সচেঞ্জ হৈ গ'ল আৰে ভাই মডেলিং কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছ দুপাট্টা ৰঙা লিপষ্টিক মোৰ পৰা কিবা নহয় কিবা লুকাইছ এইটো মোৰ বেগ নহয় ভাই মোৰ ইম্পৰ্টেণ্ট সামগ্ৰী ড্ৰেছ সকলো বেগটোত গুচি গ'ল তাৰমানে এক্সচেঞ্জ হ'ল ভালেই হ'ল তই লগ কৰা সুযোগ আকৌ এবাৰ পালি তাৰপিছত বন্ধুত্ব তাৰপিছত ৰোমাঞ্চ উফ কি ফিলিংছ তোৰ ফিলিংছ তাইৰ চেহেৰাটোৱে মোৰ ভালকৈ মনত নাই
দেখাত অলপ মৰম লগা আছিল কিন্তু চকু জুৰিলৈ চাবই ভয় লাগে যেন 440 বৰ্ডৰ খং তাইৰ চেহেৰাটোতে আছিল দেখাত ধুনীয়া হ'লে পাৰফেক্ট খং অভিমান বোলা বস্তুটো ছোৱালীৰ ৰেডিমেডে থাকে মই চিৰিয়াছলি কৈ আছোঁ ক'ত বিচাৰোঁ তাইক এটা কাম কৰ তই য'ত নামি দিছিলি তালৈকে বল কিজানিবা তাই তোক বিচাৰি আহে এইটো বেগ নে ডাষ্টবিন আধা খোৱা বস্তু কোনে এনেকে বেগত ৰাখে হে ভগৱান মোৰ ইমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ মই ইমান কেয়াৰলেছ কেনেকে হ'ব পাৰোঁ চাগে ভগৱানে তোৰ কপালত কিবা নতুন ভাগ্য লিখিছে ল'ৰাৰ ড্ৰেছ ল'ৰাৰ পাৰফিউম নেক্সট বাৰ ল'ৰাজনে উঠি নাহিলে হ'ল আৰু পূজা মই এনেই টেনশ্যনত আছোঁ আৰু ধেমালি কৰি নাথাকিবি টেনশ্যনত আছ বাবেইতো ধেমালি কৰিছোঁ চা তহঁত দুজনে টাউনত লগ পাইছ বেগ এক্সচেঞ্জ হ'ল এতিয়া নেক্সট ষ্টেপ শ্ল' মোশ্যন বেকগ্ৰাউণ্ড মিউজিক আৰু হিৰ' এণ্ট্ৰি মোক হিৰ' নালাগে মোক মোৰ বেগহে লাগে ঠিক আছে তাৰ নাম এড্ৰেছ আৰু ব্লাড গ্ৰুপ ক একোৱে নাজানো তাৰ চেহেৰাটোৱে মোৰ মনত নাই মুখখন চাইতো বহুত এটিটিউড থকা যেন লাগে তেন্তে কেনেকে বিচাৰি উলিয়াবি তাক সি য'ত নামিছিল তালৈকে ব'ল ঐ অলৰেডি আধা ঘণ্টা ৰখিলোঁ তাই নাহিবই চাগে তাতকৈ ভাল আমি ইৰিক্সা ড্ৰাইভাৰজনক ধৰোঁ তাই আহিবই লাগিব ইয়াত তাইৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট আছে ইমাজিন কৰচোন তাই আহিব তোক থেংক ইউ ক'ব তোক হাক কৰিব উফ আমাৰ নচিবতহে এইবিলাক নাই ঐ নচিব মোৰ ইমান নচিব ভাল হ'লে এই ভৰ দুপৰীয়া এটা বেগৰ বাবে ইয়াত ৰৈ থাকিব নালাগে সৌ তাত ৰৈ থকা যেনে হ'ব ভাগ্য ভাল ঘৰ বিচাৰি উলিয়াব লগা নহ'ল আপুনিয়ে মোৰ বেগ চুৰ কৰাজন ন চোৰ নহয় মোৰ বাই মিষ্টেকলি চুৰ নহয় কি ইমান কেয়াৰলেছ মানুহ মই আগতে দেখা নাই আপুনি জানে মোৰ বেগত মোৰ ডকুমেণ্টছ আৰু 3 বছৰৰ পৰিশ্ৰম সোমাই আছে মোৰ ডকুমেণ্টছৰ কিবা হ'লে আপোনাক পুলিচ কেছ দিলোঁ হয় আৰে মেডাম তেনেকুৱা কথা নক'ব ইয়াত অকল মোৰে ভুল নাই আপোনাৰো ভুল আছে মোৰ কি ভুল মই ইমান দিন অহা যোৱা কৰিলোঁ আজি এনেকুৱা মোৰ লগত ফাৰ্ষ্ট টাইম হৈছে মোৰ লগতো আজি এইটো ফাৰ্ষ্ট টাইম হৈছে হ'ব মোৰ এতিয়া তৰ্ক কৰি থাকিব সময় নাই মোৰ বেগ দিয়ক আচলতে এনেকুৱা ল'ৰাবিলাকৰ কাৰণে আমি ছোৱালীবোৰ সুৰক্ষিত নহয় এনেকুৱা ঠেক মনৰ ছোৱালী মই জীৱনত দেখা নাই নোকোৱা দুচকুৰ ভালপোৱা বোৰ পূজা কি দিনত আজি মই ওলাই আহিলোঁ আজি কিবা বন্ধ বুলি মই আগতে গম পালে মই নাহিলোৱেহেঁতেন আৰু এতিয়া উভতিবৰ কাৰণে গাড়ীও পোৱা নাই ঠিক আছে দে আৰু অকণমান চাওঁ ৰ'বচোন হে ভগৱান এইজনে বাৰে বাৰে মোৰ সন্মুখত কিয় আহে এইজনী আকৌ আজি কি বিপদত পৰিল আজি গাড়ী বন্ধ মই সহায় নকৰিলে হেল্প কৰা কোনো নাই আগতে যিমান যি নকৰিলেও বিপদত সহায় নকৰিলে কথাটো বৰ বেয়া হ'ব যাব নেকি? নেকি উঠি লওক ঠিক আছে সিদিনা হয়তো আপোনাক খঙত বহুত কিবা কিবি ক'লোঁ বেয়া পাই নাথাকিব খং উঠিলে বহুত কিবা কিবি ক'ব পাৰি কিন্তু মন আৰু মগজুক চম্ভালাত হৈ ডাঙৰ কথা পিছে আপুনি ইয়াত ক'লৈ আহিছিল একচুৱেলি এইখন গাঁৱত মোৰ খুৰাৰ ঘৰ তালৈকে আহিছোঁ এইখিনিত ৰখাই দিব পিছে আপুনি ইয়ালৈ আগতে আহিছিলনে স্কুলত পঢ়ি থাকোঁতে এবাৰ আহিছিলোঁ এতিয়া আকৌ বহু বছৰ পিছত ইয়ালৈ অহাৰ সময় সুবিধা পালোঁ ঠিক আছে তেন্তে আমাৰ গোটেই গাঁওখন মই আপোনাক দেখাম আপুনি দেখুৱাব কাইলৈ পুৱা আপুনি 8 বজাত চাৰিআলিলৈ আহিব বাহ ইমান খঙাল ছোৱালী এজনীৰ ভিতৰত
ইমান কোমল মন যে এটা আছে মই ভবাই নাছিলোঁ। আজি সহায় কৰাৰ বাবে ধন্যবাদ। ইমান পুৱাই ক'ত যাওঁ মৰমী? এই পূজাহঁতৰ ঘৰৰ পৰা আহোঁ অকণমান। ইমান ৰাতিপুৱাই পূজাহঁতৰ ঘৰত কি কাম আছে? তাইৰ লগত এনেই অকণমান ওলাই যাম। চহৰৰ বতাহ কি মূৰত লাগিছে নেকি? ইমান পুৱাই ইঘৰে সিঘৰে ঘূৰি থকাৰ দৰকাৰ নাই। তই এতিয়া সৰু ছোৱালীজনী হৈ থকা নাই, গাভৰু হৈছ। দিনৰ দিনটো মই এনেকৈ ঘৰত সোমাই থাকিব নোৱাৰোঁ। ঠিক আছে, বহুত ডাঙৰ হৈ গ'লিতো, ক'ত মানিবি মোৰ কথা? যাগৈ। কিন্তু এটা ভুল সিদ্ধান্ত লোৱাৰ আগত এই গাঁৱত এই ককায়েৰৰ সন্মানৰ কথা এবাৰ ভাবি চাবি। হ'ব, ভাত বাঢ়ি থৈছোঁ, মুখ হাত ধুই খাই ল'বি। বাহ, আপুনি আহি ৰৈ আছে। মই ভাবিছিলোঁ পাহৰিয়ে যাব। ইমান আগ্ৰহেৰে মতাৰ পিছত আৰু পাহৰি যাম নেকি? মই পলম কৰিলোঁ নেকি? একদম কৰা নাই। মই এনেকুৱা ছোৱালী প্ৰথম দেখিছোঁ যে 8 বজাত সময় দি 8 বজাতে আহি পাইছে। হয় নেকি? তেতিয়াহ'লে ইমান সোনকালে কিয় আহিছে আপুনি? গাঁৱৰ ৰাতিপুৱাৰ পৰিৱেশটো মোৰ খুব ভাল লাগে। সোনকালে সাৰ পোৱাৰ পিছত ৰৈ থাকিব নোৱাৰিলোঁ, উঠি গুচি আহিলোঁ। ভালে কৰিলে। এতিয়া বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। ব'লা। সিহঁতৰ মাজত এটা ভাল সম্বন্ধ গঢ়ি উঠিল আৰু ইজনে আনজনৰ ভাল বন্ধু হৈ পৰিল। জীৱন দা, তই ইয়াত? বাস্তৱ, বেংকত এটা সকাম আছিল, তালৈকে আহিছিলোঁ। ইমান ভিৰ। কিয়? তই মোক আগতে ক'ব লাগে। তাত শইকীয়া বুলি যে এজন এমপ্লয়ী আছে, সি মোৰ খুব খাচ। তাক মোৰ নাম ক'লে তই ইমান কষ্ট নাপালি হয়। উপায় নাই, যেনি তেনি কৰালোঁ আৰু। মৰমী ঘৰলৈ অহা বহুকেইদিন হ'ল ন? হ'লেই দে কেইদিনমান। যাবি এপাক আমাৰ পিনে? যাম। মোৰ এইকেইদিন বিজনেছৰ কামত বহুত লোড। গ'লে এদিন ভালকৈ সময় উলিয়াই যাম। আহিবি। তেন্তে তই যাই থাক, মোৰ ইয়াতে অকণমান কাম আছে। ঠিক আছে দে। মোৰ পিনে কি চাই আছা ইমান? আজি মোক বেছি ধুনীয়া লাগিছে নি? মই তোমাক তেতিয়াৰ পৰা লক্ষ্য কৰিছোঁ। তুমি কেৱল ৰিলছ বনোৱাত ব্যস্ত। মই ইয়াত থকা নথকাৰ একো ভেলুৱে নাই। কিয় ভেলু নহ'ব? ৰিলছ বনাওঁতে তুমিতো কমচে কম মোৰ মোবাইলটো ধৰি দিব পাৰিবা। মই মানে ইয়াত মোবাইল ধৰাকৈ আহিছোঁ। সেই ধেমালি কৰিছোঁ। আহা না, আমি একেলগে এটা ৰিলছ বনাওঁ। নহ'ব মোৰ দ্বাৰা এইবোৰ। মই এক্টিং চেক্টিং নাজানো। তুমি এটা কাম কৰা, তুমি কেৱল মোৰ পিছফালে থিয় হৈ থাকা, মই এক্সপ্ৰেশ্যন দিম। প্লিজ, এইবোৰত মোক জোৰ নকৰিবা। সেই তুমি মোৰ এটাও কথা নুশুনা। নবনাও যোৱা ৰিলছ চিলছ। খং উঠিল নেকি? ঠিক আছে, মই কিন্তু এনে থিয় হৈ থাকিম। সঁচা? ঠিক আছে। ৰিলছটো ইমান ধুনীয়া হৈছিল, তুমি হাঁহি দিলা কিয়? তুমি হাঁহি থাকিবলৈ কৈছিলা। সেই বুলি এতিয়া কেনেকৈ হাঁহিব লাগে মই শিকাই দিম নেকি? নিকালেও তোমাৰ লগত কটোৱা সময়খিনি হাঁহি ধেমালিৰে পাৰ হৈ যায়। বাহ, মোক ইমপ্ৰেছ কৰিবলৈ ইমান ডাঙৰ ডাঙৰ কথা। এতিয়া মানে মই মনৰ কথাখিনি খুলি ক'লেও যেন হয়। হ'ব দিয়া, বুজিছোঁ তোমাৰ মনৰ কথা। কি হ'ল? নিবাদ হৈ গ'লা যে? কেতিয়াবা ভাবোঁ, ইমান কম সময়ত তুমি মোৰ ইমান ভাল বন্ধু হৈ পৰিলা।
বন্ধু ঐ বলা বহুত সময় হ'ল নহ'লে দাদা আকৌ বিচাৰি আহিব ব'লা চা বাস্তৱ মই তাক বহুত বুজাইছোঁ কিন্তু তইতো জানই আজিকালিৰ ছোৱালীৰ কথা কথাবোৰ তেনেকুৱা নহয় জীৱন দা তাই কলেজত পঢ়ি থাকোঁতে এডমিশ্যনৰ সময়ত যিমানবোৰ টকাৰ প্ৰয়োজন হৈছিল মই তোক দিছিলোঁ তই নিজ মুখেৰে মোক কথা দিছিলি যে মৰমীক মোৰ তালে গতাবি ইমান খং নকৰিবি বিয়াটো তাইৰ তোৰ লগতেই হ'ব মই কথা দিছোঁ আৰু মই কথা ৰাখিম কথাবোৰ তই ভালদৰে বুজাবি মোৰ লগত মাত বোলেই নকৰে দাদা ঘৰত বজাৰ কম আছে চাহকাপ খাই বজাৰলৈ ওলাই যাবি ঠিক আছে ভণ্টি ভণ্টি এয়া বাস্তৱকতো তই চিনি পাৱেই খুব ভাল ল'ৰা আমাৰ গাঁৱৰ নাম থকা ব্যৱসায়ী ব্যৱসায়ত অকণমান মূৰ খটুৱাই ভাল নহ'লে ব্যৱসায় খুব সোনকালে ডুব যাব তই যদি বেয়া নাপাৱ মই এটা কথা ক'ব বিচাৰিছিলোঁ একো নুশুনো মই এতিয়া মোৰ অলপ কাম আছে বাস্তৱ চাহকাপটো খাই যা চাহত মিঠা কম হ'লে চাহকাপ খাই জুতি নালাগে চহৰত গ্ৰেজুৱেশ্যন কৰি এইবোৰ শিকিছ কাক কেনেকৈ সন্মান কৰিব লাগে নাজান তই মোৰ মতে চলিব লাগিব মই যাৰ লগত বিয়া দিওঁ তাৰ লগতে বিয়াত বহিব লাগিব তুমি আৰু কেইদিনমান থাকিব নোৱাৰা নেকি এনেকৈ এদিন দুদিনকৈ বহুদিন ৰখি দিলোঁ যাবতো লাগিবই এইকেইটা দিন ট্ৰেইনৰ টিকেট পোৱাটো বহুত মুস্কিল বহুত যুঁজি যুঁজি কালিৰ ডেটত এটা টিকেট ফিক্স কৰিছোঁ তুমি গুচি গ'লে গাঁওখন বৰ খালী খালী লাগিব সময়বোৰ ধৰি ৰাখিব পৰা হ'লে আৰু জানো উভতি আহিবা হেঁপাহ আৰু অৰ্থ থাকিলে হয়তো সময় মিলাব মানে তোমাৰ লগত কটোৱা মুহূৰ্তবোৰত যেন মোৰ কল্পনা ঠেক হয় কিন্তু প্ৰতিদিনে ক'ব বিচৰা কথাবোৰহে যেন কম কম বুলি মনতে ৰয় মই জনাত আজিলৈ তুমিতো মোৰ পৰা একোৱেই লুকোৱা নাই কিছুমান কথা ক'ব বৰ সাহস লাগে কোনবোৰ কথা কোনোবাখিনিত মই তোমাৰ প্ৰেমত পৰি গ'লোঁ তোমাক লগ পোৱাৰ আগত প্ৰেম কি অনুভৱ কৰিব পৰা নাছিলোঁ কিন্তু আজি যেতিয়া মই তোমাৰ পৰা দূৰত যাব ওলাইছোঁ মনটোৱে উচুপি উঠিছে মই জানো মোৰ প্ৰতিও তোমাৰ সেই একে অনুভৱ অনুৰাগ কি হ'ল মৰমী তুমি ৰৈ গ'লা যে মই কি ক'ম মই একোৱে বুজি পোৱা নাই কি কওঁ মানে মনৰ কথাখিনি কওঁতে কিবা ভাবিব লাগে নেকি মই বৰ নিৰূপায় অনুৰাগ তাৰ মানে তুমি ক'ব বিচাৰিছা তোমাৰ মোৰ প্ৰতি একো নাই ইমান দিন যে আমি একেলগে সময় কটালোঁ ইজনে আনজনক বুজিলোঁ এই সকলোবোৰ মিছা অভিনয় আছিল তেনেকুৱা নহয় অনুৰাগ কেতিয়াবা মনে বিচাৰিলেও সকলো নহয় ঘৰখনৰ কথাও বহুত ভাবিবলগীয়া হয় থৈ দিয়া তোমাৰ সমস্যা না কৰিবলৈ হ'লে হেজাৰটা সমস্যা দেখুৱাব পাৰি তোমাৰ প্ৰত্যুত্তৰ এনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ মোৰ নিজৰ সিদ্ধান্ত মই নিজে ল'ব পৰা হ'লে তুমি মনে মনে থাকা তোমাৰ উত্তৰ এয়াই যে তুমি মোক ভাল নোপোৱা অনুৰাগ
কাইলৈ পুৱা 9 বজাত মোৰ ট্ৰেইন আছে তোমাৰ বাবে মই ষ্টেচনত অপেক্ষা কৰিম যদি তুমি মোক এবাৰ দেখা দিয়া তুমি উত্তৰ নিদিয়াকৈ তোমাৰ মনৰ কথা কি মই বুজি পাম ক'ত যাব আহিছ মৰম মোৰ অকণমান সকাম আছে আগতে ক'ৰবাত গ'লে মোৰ অনুমতি লৈ যোৱা ছোৱালীজনী এতিয়া কি সকামত বাহিৰত যাওঁ সেই কথাটো ক'ব টান পাওঁ তেনেকুৱা একো নহয় দাদা মই বহুদিনৰ পৰা লক্ষ্য কৰিছোঁ তই অলপ সলনি হৈছ তই ক'ত যাৱ কাক লগ কৰ মই সকলোবোৰ জানো দাদা পিছত কথা পাতিম মোৰ এতিয়া পলম হ'ব তই ক'তো যাব নোৱাৰ আজি বাস্তৱৰ পৰিয়াল আমাৰ ঘৰলৈ আহিব মানে তোক চাব আহিব গতিকে তই ঘৰতে সোমাই থাক ধেমালি নকৰিবি দাদা সৰুৰ পৰাই তোৰ সকলো কথাই মই মানি আহিছোঁ কিন্তু মোৰ ভৱিষ্যতৰ ডিচিশ্যন মই নিজে ল'ম চুপ এটা শব্দও নকৰিবি তই ক'তো যাব নোৱাৰ দাদা প্লিজ মই যামেই আহ মোৰ লগত এৰি দে আহ তই ক'তো যাব নোৱাৰ তই ইয়াতে থাক ক'লৈকো যাব নোৱাৰ দাদা দাদা দৰ্জাখন খুলচোন দাদা খুলি দে দাদা তোমালৈ বাটে চাই মৰম সাঁচিছিলোঁ আকৌ আৰি ল'বাহি বুলি ভাবিছিলোঁ অজানিতে সেমেকি উঠিল মোৰ সপোন ডাৱৰৰে আৰতে হেৰাল মনৰ আশাবোৰে উচুপি উঠিল চকু পানীৰে মৰম ভিজি দেখিও নেদেখিলা কিয় মৰম বুকুৰ নোকোৱা দুচকুৰ ভাল